হেল্ল' ফ্ৰেণ্ডছ, মই কৰবী আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কৰবী পৰাশৰলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অমলেট কাৰীৰ ৰেচিপি এটা, যিটো বনাবলৈ অতি সহজ আৰু খাবলৈ বহুতেই সোৱাদ। তেনেহ'লে আহক আমি বনাবলৈ আৰম্ভ কৰোঁ। ইয়াত মই ব্যৱহাৰ কৰিম এটা বিলাহী, এটা পিঁয়াজ, কেঁচা জলকীয়া কেইটামান আৰু আদা নহৰু। আৰু এই গোটেইখিনি একেলগে পেষ্ট কৰি লওঁ। এয়া পেষ্ট হৈ গ'ল। এতিয়া কণীকেইটাৰ অমলেট কেইখনমান বনাই লওঁ। অমলেটখিনি বনাওঁতে মই মিহি মিহিকৈ পিঁয়াজ আৰু মিহি মিহিকৈ জলকীয়া কুটি ইয়াত সোৱাদ অনুসৰি নিমখ দি অমলেট কেইখন বনাইছোঁ। এয়া আমাৰ অমলেট ৰেডি। আৰু কেৰাহীৰ তেলখিনি গৰম হোৱাত ইয়াত গোটা জিৰা কেইটামান আৰু পেষ্টখিনি দি দিছোঁ। এইখিনি ভালকৈ লৰাই ইয়াত হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি দি অকণমান লৰাই আকৌ ইয়াত অকণমান কাশ্মীৰী জলকীয়া গুড়ি পাউডাৰো দিছোঁ যাতে কালাৰটো হয়। এইখিনি ভজা হৈ যোৱাত ইয়াত মই ডাঙৰ গিলাচেৰে এগিলাচ পানী দিছোঁ। এইখিনি ভালকৈ লৰাই ইয়াত সোৱাদ অনুসৰি নিমখ দি ঢাকনিখন লগাই অকণমান সময় উতলিব দিছোঁ। এয়া দেখিছে নহয়, উতল আহিছে। এতিয়া ইয়াত এখন এখনকৈ অমলেট দি দিছোঁ। অমলেটখিনি দি আকৌ অকণমান সময় উতলিব দিছোঁ, পানীখিনি অকণমান শুহালৈকে। পানীখিনি প্ৰায় শুহিছেই। এতিয়া ইয়াত কেইটামান মান ধনিয়া পাত কাটি দিছোঁ। আৰু ঢাকনিখন লগাই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। আৰু এয়া আমাৰ অমলেট কাৰী ৰেডি। আপোনালোকে যদি কণীৰ এই ৰেচিপিটো খাই পোৱা নাই তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু খাই ভাল পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব।